हेलो फ्रेंड्स मोर यूट्यूब चैनल शिखा ब्लग्सলৈ সকলোকে স্বাগতম জনাইছো। আজি এটো দ্বিতীয় ভিডিও বিয়াৰ পেন্ডেলটো প্ৰথমৰ পৰা সকলোকে দেখুৱাইছো। সকলোৱে চোৱা ডেকোৰেশনটো কেনেকুৱা হৈছে। কইনাৰ এতিয়া বহা সোফাখন দিবলৈ বাকি আছে, ইয়াত হেতু দিব। তাৰ পিছতে চকীখিনি এনেদৰে থোৱা হৈছে। ইয়াতে সকলো মানুহ আহি বহিব আৰু এইফালে এয়া গোটেইখিনি মানুহ বহিব বহা জাগা এটো। আৰু ডেকোৰেশনটো কেনেকুৱা লাগিছে সকলোৱে কবাচোন। ভাল লাগিলে লাইক কমেন্ট কৰিবা। আৰু এইফালে ইয়াতে গণেশ এজনা বহাব। গণেশৰ কাৰণে এটো খালি জাগা থৈছে আৰু হেইটো খালি জাগাটোত তাইৰ সোফাখন বহিব। আৰু এইখিনিটো দেখিছাই, এইখিনি এনেদৰে কৰা হৈছে। এয়া কইনা আহি একদম বাহিৰত ৰখিয়া আছে আৰু কইনাৰ সাজত নহয় বাৰু। এতিয়া কইনা সাজিবলৈ কাৰণে পাৰ্লাৰৰ মানুহ আহিব। তাৰ পিছতে কইনা আৰু মাক সাজি কাচি ওলাই আহিম বাৰু, হেতু তোমালোকে দেখিবা। বৰ্তমান মই সকলোকে ডেকোৰেশনটো দেখুৱাইছো, চোৱা। মই ফুল বহুত ভাল পাওঁ, হেতু কাৰণে বহুত ফুল দিব কাৰণে গলো। তে ফুলৰে সজাবলৈ দিছো, ফুলৰে তাইৰ জাগাখিনি সজাই দিছে। এতিয়া ইয়াৰ পৰা আৰু সকলোখিনি চাই যোৱা। গোটেই ভিডিওটো সকলোৱে কমপ্লিট কৰি চাবা বুলি মোৰ আশা। সাগৰতে কিমান পানী কোনোবাই জানো জুখিছেনে। আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছেনে। সাগৰতে কিমান পানী কোনোবাই জুখিছেনে। আকাশতে কিমান তৰা কোনোবাই লিখিছেনে। লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি, মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি। মোৰ বুকু আছে ভৰি নাযাবা দেই পাহৰি। জানজুৰি জিৰি জিৰি বৈ নদীৰে বুকুলে, প্ৰেমৰ নদী
উঠে ভাহি যেন ভেটা ভাঙু ভাঙু কৰে জাঞ্জুৰি জিৰি জিৰি বৈ নদীৰ বুকুলে প্ৰেমৰ নদী উঠে ভাহি এটা ভাঙু ভাঙু কৰে হিয়াতে মৰম উঠে উঠলি অ চিন্তামণি লময় পোৱালি মৰমেৰে সাবতি লময়া পোৱালি